তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰো খবৰ ভালেই বাৰু। আজি ব্লগটো হ'ল আজি মানে দেৱাললৈ যাম। দেৱালত মানে শৰাই দিবলৈ যাম আৰু বহুত দিন শৰাই দিয়া নাই, সেইকাৰণে আজি শৰাই দিওঁগৈ বুলি ভাবিলোঁ। চব যাম, আইতা যাব, পাপা যাব, মা যাব আৰু মই যাম, বা নাযায়। ব'লক তেতিয়ালৈ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু সিটো বাৰ ব্লগ দিছিলোঁ, আপোনালোকে চাব, লাইক কৰি দিব। আৰু 11-12 মানত যাম আৰু মানে দেৱাললৈ আপোনালোকক চব দেখাই থাকিম। আমাৰ এইফালে গছবোৰ কাটি দিলে, জবা ফুলৰ গছজোপা ইমান ধুনীয়া যে কাটি দিলে, মানে সাপ চাপ ওলাই ন ৰাতি, এইফালে আহিবলৈ ভয়ে লাগে মানে। সেয়া চব কাটি দিলে, দেখিছেনে? তো গাইজ, এয়া মই মূৰ ধুলোঁ, মানে দেৱাললৈ যাম আৰু 10টা মানত। বস্তু চস্তু যোগাৰ কৰিছে, মানে কল চল শৰাই দিব যে, সেইকাৰণে। তাক খাই লাগিছে না, তাক খং উঠিছে, বান্ধি থৈছিলে যে। ৰেডি হৈ গ'লোঁ, এতিয়া যাম, চাকি লৈছে আৰু। তো গাইজ এয়া ওলালোঁ, বা যাব, এয়া ৰেডি হৈ গ'লোঁ, মানে চব ৰেডি হ'লোঁ, এতিয়া যাম আৰু। তো গাইজ আমি দেৱাল পাই গ'লোহি, আৰু ইমান পাৰ আছে, দেখিছেনে? ধুনীয়া ধুনীয়া পাৰ আছে, কালাৰটো বহুত ধুনীয়া পাৰকেইটাৰ। এয়া চাকি জ্বলাইছোঁ।
পালোহি এয়া পালোহি এইটো আমাৰ ৰাস্তা ব'লা নাই আহা এইটো আমাৰ ৰাস্তা বতাহ বৰষুণে দিব নি চাম ধূলি ধূলি যা চকু মুদি যা বহুত বতাহ মাৰিছে কামত লগাই দিব পুৰা বতাহ মাৰিছে মানুহজনী অকল হৈ পেলাই তো গাইজ ঘৰ পালোহি মানে পতাপত আহিলোঁ মানে ইমানেই গৰম উঠিলে মানে কোকা ক'লা খাই খাই আহি আছোঁ আৰু ৰাস্তাত মানে ইমান গৰম এতিয়া ৰ'দ চ'দ একোৱেই দিয়া নাই মানে বৰষুণ দিয়া নিচিনা কৰিলে সেইকাৰণে পতাপত আহি গ'লোঁ আজি ভিডিঅ'টো যদি ভাল লাগিলে ভ্লগটো তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জল্দি আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ ৰেগুলাৰ ভিডিঅ' আপোনালোকে জল্দি পাই যাব থেংক ইউ গাইজ বাই বাই